এতিয়া সবৰে প্ৰশ্ন হৈছে মোৰ ফৰ্চুনাৰ গাড়ীখনক লৈ যে মই এজন সাংবাদিক হৈ পেলাই মই ফৰ্চুনাৰ গাড়ী ক'ৰ পৰা ল'লোঁ সেইটোৱেই প্ৰশ্ন সবৰে। নমস্কাৰ বন্ধুসকল, অসমৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক লৈ এতিয়াও ৰাজ্যজুৰি অব্যাহত আছে বহু চৰ্চা। একাংশই তেওঁৰ ব্যক্তিগত জীৱনক লৈ ভালে বেয়াই মন্তব্য দিয়াৰ বিপৰীতে বহুতে তেওঁৰ সম্পত্তি তথা ইনকম চ'ৰ্চক লৈও বহু প্ৰশ্ন উত্থাপন কৰিছে। তাৰ ভিতৰত এটা বাতৰি অধিক চৰ্চিত আছিল যে নিতুমণি শইকীয়াই 30 লাখ টকাৰ বিলাসী ফৰ্চুনাৰ গাড়ীখন ক'ত পালে। এজন সাধাৰণ সাংবাদিক হৈ গুৱাহাটীত 3-4টাকৈ ফ্লেট কিনাৰ লগতে ফৰ্চুনাৰৰ দৰে বিলাসী গাড়ী এখন ক্ৰয় কৰিবলৈ নিতুমণি শইকীয়াই ইমান টকা ক'ত পালে। এই সন্দৰ্ভত নিতুমণি শইকীয়াই সংবাদমেলৰ আগত কি ক'লে চাওঁ আহক। মোৰ ফৰ্চুনাৰ গাড়ীখনক লৈ এতিয়া প্ৰশ্ন কৰিছে। ভাৰ্না গাড়ীখন মোৰ নাই, এতিয়া নাই। মই 10 বছৰ হোৱাৰ পিছত ভাৰ্না গাড়ীখন মই বিক্ৰী কৰিছোঁ। এতিয়া সবৰে প্ৰশ্ন হৈছে মোৰ ফৰ্চুনাৰ গাড়ীখনক লৈ যে মই এজন সাংবাদিক হৈ পেলাই মই ফৰ্চুনাৰ গাড়ী ক'ৰ পৰা ল'লোঁ সেইটোৱেই প্ৰশ্ন সবৰে। মই আপোনালোকক কওঁ, এইখিনি ফৰ্চুনাৰ টয়োটা এজেঞ্চিৰ গোটেই অৰিজিনেল ডকুমেণ্টছ মই লৈ আহিছোঁ। আপোনালোকে গোটেইখিনি চাব পাৰে, লৈ আহিছোঁ। ফৰ্চুনাৰ গাড়ীখন মই যেতিয়া লৈছিলোঁ সেই সময়ত গাড়ীখনৰ দাম আছিল, ফৰ্চুনাৰখনৰ দাম আছিল 27,76,000 ফৰ্চুনাৰ গাড়ীখনৰ দাম। ইয়াতে আছে, আপোনালোকে গোটেইখিনি চালেই গম পাব মই যদি মিছাকৈ কৈছোঁ। 27 লাখ টকীয়া গাড়ীখনৰ এখন লোন চেংচন লেটাৰ চাওক, HDFC বেংক চাওক, 27 ছেপ্টেম্বৰ 2017 মই 2 অক্টোবৰত ফৰ্চুনাৰ গাড়ীখন লৈছিলোঁ আৰু তাৰ 27 ছেপ্টেম্বৰ কেইদিনমান আগত লোন চেংচন কৰিছিল HDFC বেংকে। এয়া চাওক, আৰু লোন চেংচন কৰিছিল কিমান? 15,67,061 টকা। এই আপোনালোকে চাওক। তাৰপাছত যিখিনি বাকী থকা পইচা 27 লাখ টকীয়া গাড়ীখনৰ মই প্ৰায় 16 লাখ টকা যিহেতু মই লোন পাইছিলোঁ, মোৰ দৰমহাই যিমানলৈকে পাৰে মই সিমানলৈকে লোন লৈছিলোঁ। আৰু ফৰ্চুনাৰখন লোৱাৰো এটা সুকীয়া কাহিনী আছিল। মই কেতিয়াবা আপোনালোকক ক'ম, মই আজি নকওঁ। মই ইন'ভা ল'বলৈ যোৱা মানুহ আছিল। মোৰ একমাত্ৰ ছোৱালীজনীৰ সপোনৰ কাৰ হোৱাৰ কাৰণে মই সিদ্ধান্ত সলাই মই ফৰ্চুনাৰ লৈছিলোঁ। সেই সময়ত মোৰ প্ৰতিদিন গোষ্ঠীৰ মেনেজমেণ্ট আৰু মোৰ শ্ৰদ্ধাৰ জয়ন্ত বৰুৱা ডাঙৰীয়াই মোক কিছু সহায় কৰিছিল। তেখেতে কিছু সহায় কৰিছিল আৰু বাকীখিনি পইচা মোৰ আছিল। এই দুয়োজন ব্যক্তিৰ মিলি মই ফৰ্চুনাৰ গাড়ীখন লৈছিলোঁ। গতিকে 5 বছৰলৈ মই লোন লৈছিলোঁ। এই আপোনালোকে চাব পাৰে, HDFC বেংকৰ এখন কাগজ পত্ৰ, এইখিনি অৰিজিনেল ডকুমেণ্টছ মই লৈ আহিছোঁ। গতিকে ফৰ্চুনাৰ গাড়ীখন যদি মোক কোনোবাই গিফ্ট দিছে বুলি ভাবিছে বা মই কাৰোবাৰ পৰা কিবা ব্লেকমেইলিং কৰি লৈছোঁ বুলি ভাবিছে বা অসৎ ওপৰে লৈছোঁ বুলি যদি ভাবিছে, তেনেহ'লে আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ যে কথাখিনি জানি পেলাই আপোনালোকে কওক।